Hello friends, welcome to All Mixer. মোৰ নাম আকাশ আৰু আপোনালোকে চাই আছে All Mixer. Oi! এটা ভিডিঅ' কেইছেকেণ্ডমানৰ দৃশ্য আৰু তাৰ জৰিয়তে ৰাতিৰ ভিতৰতে চেলিব্ৰিটিত পৰিণত হৈছে এগৰাকী প্ৰখ্যাত মালায়ালাম অভিনেত্ৰী। গুগল চাৰ্চত 20 লাখতকৈ অধিক যুৱকে সন্ধান কৰিছে প্ৰিয়াক। গীতটিত প্ৰিয়াৰ চকুৰ অভিব্যক্তিয়ে জয় কৰিছে সমগ্ৰ দেশৰ তৰুণ প্ৰজন্মৰ হৃদয়। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যা 30 লাখ পাৰ হ'ল। কিন্তু এই খ্যাতিয়ে বিপদো মাতিছে প্ৰিয়াৰ বাবে। তেওঁৰ বিৰুদ্ধে হায়দৰাবাদৰ থানাত গোচৰ দাখিল কৰিছে এটা মুছলিম সম্প্ৰদায়ে। সংগঠনটোৰ অভিযোগ, ভিডিঅ'টিৰ গীতটোত মুছলিমৰ ধৰ্মীয় ভাৱাবেগত আঘাত অনা হৈছে। গীতটিত হজৰত মহম্মদ আৰু তেওঁৰ পত্নীৰ নাম থকা বুলি উল্লেখ কৰি গীতটি নিষিদ্ধীকৰণৰ দাবী তুলিছে সংগঠনটোৱে। তোক লৈ বিতৰ্ক হোৱাৰ দিনাই মুকলি হৈছে আৰু আদাৰ লাভ ছবিখনৰ আন এটা টিজাৰ। ভেলেণ্টাইন ডেৰ দিনা মুক্তি দিয়া এই টিজাৰত দেখা গৈছে শ্ৰেণীকোঠাত বয়ফ্ৰেণ্ডৰ প্ৰতি চকু আৰু হাতৰ অভিব্যক্তিৰে প্ৰিয়াৰ প্ৰেমৰ প্ৰকাশ। সঁচাকৈ এই নতুন ভিডিঅ' আকৰ্ষিত কৰিব দেশৰ কোটি কোটি যুৱকৰ হৃদয়। ছ'চিয়েল মিডিয়াত খলকনি সৃষ্টি কৰা প্ৰিয়া আৰু তেওঁৰ প্ৰেমিক ৰোশনে সকলোকে জনাইছে প্ৰেমৰ দিৱসৰ অলেখ শুভেচ্ছা। Hi everyone, this is Priya Bhiwariya. I wish you very happy Valentine's Day and also thank you for all the love and support that you've been giving me, and please continue to do so and pray for me so that I can do good works in the future also. Thank you so much. Hello Manadoma viewers, this is Roshan Abdurrahoof. Wishing you all a very happy Valentine's Day. ശരിക്കും പറഞ്ഞാൽ ഞാൻ വളരെ ഹാപ്പിയാണ്, വളരെ എക്സൈറ്റഡ് ആണ്. കാരണം ഒരിക്കലും പ്രതീക്ഷിക്കാത്തൊരു ഹൈപ്പാണ് കിട്ടിയത്. സോ താങ്ക് യു ഗൈസ്, താങ്ക് യു സോ മച്ച് ഫോർ ഓൾ യുവർ ലവ് ആൻഡ് സപ്പോർട്ട്. যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু শেষত আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ এইটোৱে আছিল। থেংক ইউ ছ' মাছ, বাই বাই, টেক কেয়াৰ।